আমি আছোঁ বৰ্তমান ঠেলামাৰা জিপি অফিচত। আমি কেনেকৈ বৃক্ষৰোপণ কৰিব লাগিব আৰু কেনেকৈ আপলোড কৰিব লাগিব তাৰ ওপৰত আমি অকণমান এটা ডেমনষ্ট্ৰেশ্যন এটা দেখুৱাম। আমাৰ ইয়াত জীৱিকা সখী বাইদেউ আছে, কৃষি সখী বাইদেউ, সংযোগ সখী বাইদেউসকল, অন্যান্য পশু সখী বাইদেউসকল আছে। আমি একেলগে মিলি এটা ডেমনষ্ট্ৰেশ্যন দেখুৱাম, আপোনালোকে চাই থাকিব। তেখেতে পুলি আপলোড কৰিব, আমি কি ধৰণে আমাৰ SSG নোডেল পাৰ্চনে পুলিখিনি লগাব আৰু আমি ফটো আপলোড কৰিম। তো মই SSG নোডেল পাৰ্চন হিচাপে কাম কৰিছোঁ। মোৰ এই কেইগৰাকী মোৰ SSG গোটৰ মহিলা, সেনেকৈ আমি বস্তুটো উদাহৰণস্বৰূপে ধৰি লৈছোঁ। বাইদেউ ষ্টাৰ্ট কৰক। এয়া হৈ গ'ল, আপলোড হৈ গ'ল। এতিয়া আমি আপলোড কৰিম বাইদেউ। আমি পালোঁ অগৰু প্লেন। আমি লোকেশ্যনটো আগতে অন কৰি লৈছিলোঁ, গতিকে আৰু নালাগে। আমি এতিয়া ডাইৰেক্ট কেমেৰাত গৈ বাইদেউ আপুনি ধৰক। এটা পুলি আমাৰ আপলোড হ'ল, এটা পুলি আহি গ'ল, চবেই এটা পুলি আমি আপলোড কৰিলোঁ। বাইদেউ নেক্সট পুলি লৈ যাম, আৰু এটা পুলি যাম। পুলিকেইটা লৈ আনা, পুলিকেইটা একদম ইয়াতে থাকিব লাগিব। পুলিকেইটা বেলেগত থাকিব নোৱাৰে। মাতি দিয়ক। কোনোবাই এটা পুলি ৰুই দিয়কচোন আগতে। আহিলে পুলি আপলোড কৰিলোঁ। এইটো পুলি আপলোড হ'ল, এইটো পুলি আপলোড হ'ল। অঁ, এতিয়া 3 নম্বৰ পুলি লগাওক। 3 নম্বৰ পুলি লগাওক। নম্বৰ পুলি আপলোড হ'ল। এইটো হ'ল আপোনাৰ 3টা পুলি আপলোড প্লেণ্টেশ্যন ID। 3টা পুলি আপুনি এইটো আইডিও ভালকৈ ৰাখি দিব, ঠিক আছে? এটা আইডিয়া থাকিব ছাৰ, বেলেগ বেলেগ আহিব। যিমানটা পুলি কৰিব সিমানটা আইডি আহিব। এতিয়া আমি এইটো হৈ গ'ল। এতিয়া আপুনি যদি চাব বিচাৰে যে আপোনাৰ 3টা ফটো আহিল নে নাই, যদি কোনোবা এটা ভাল নাহিল বুলি ভাবিছে আকৌ কৰিব বিচাৰে, সিমানখিনি সময়টো আমাৰ নাই বাৰু। আমি যিখিনি কৰিম ভালকৈ তুলিম আৰু ভালকৈ কৰিম। যদি তথাপিও ভাবে আৰু এটা ফটো ভালকৈ লৈ লওঁ, পুলিটো ভালকৈ নাহিল, কাটি গ'ল, কিবা হ'ল, ল'ব পাৰে। এইটো প্লেনটত যাব, প্লেন লিষ্টত ইয়াত আহিব। এইটো চাওক, প্ৰথম ফটো, প্ৰথম পুলি, দ্বিতীয় পুলি, তৃতীয় পুলি। আপুনি ভাবিছে এইটোত মই চকু মুদি দিলোঁ বা পুলিটো ভালকৈ নাহিল, তেতিয়াহ'লে ডিলিট কৰি আকৌ ল'ব পাৰে, কোনো কথা নাই। যদি ভাবিছে ভালে আহিছে, নল'ব। আৰু মোৰ মতে চকু মুদা চুদা চাব নালাগে। মেইন কথাটো হ'ল পুলি ৰুইছে নে আপুনি আছে নাই, ঠিক আছে? আপোনাৰ হৈ গ'ল। এতিয়া নেক্সট বাইদেউগৰাকীলৈ যেতিয়া যাম, ছেটিংছত যাম, লগ আউট মাৰি দিম, ঠিক আছে? লগ আউট মাৰি আমি দ্বিতীয়গৰাকী বাইদেউৰ আকৌ এনেকৈ আমি ভৰাই দিম, ঠিক আছে? ধন্যবাদ।